সুপ্ৰভাত নমস্কাৰ বন্ধুসকল। কালি মই সাংগঠনিক কামৰ বাবে চুনাজুলীলৈ আহিছিলোঁ। অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল চুনাজুলীলৈ আহিছিলোঁ। তাৰপিছত চুনাজুলীলৈ আহি আমাৰ সচেতন যুৱ মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি পংকজ হাজৰিকাৰ ঘৰলৈ আহিলোঁ। আৰু পংকজ হাজৰিকাৰ ঘৰলৈ আহি এতিয়া মই পুৱাই খুব সোনকালে উঠিলোঁ। তেওঁলোকৰ মানুহ ইতিমধ্যে উঠাই নাই। আৰু মইতো এটা মোৰ অভ্যাস আছে, মই খুব দেৰিলৈকে শুব নোৱাৰোঁ। মই প্ৰায় 3:30 বা 4টাতে উঠোঁ। আৰু পুৱাই উঠি পেলাই মই মুখ হাত ধুই বাহিৰত ইটো সিটো কৰি আছোঁ। আৰু যিহেতু মই কালি ইয়াত উপস্থিত হওঁতে গধূলি হ'ল, আৰু পুৱাই আমাৰ সচেতন যুৱ মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি পংকজ হাজৰিকাই কিবা কিবি বিভিন্ন ধৰণৰ খেতি লগাই থৈছে। আৰু এই খেতিবিলাক চাবৰ কাৰণে মই এতিয়া বাৰীত সোমাবলৈ ধৰিছোঁ। আৰু আপোনালোকক দেখুৱাই যাওঁ আমাৰ সচেতন যুৱ মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি পংকজ হাজৰিকাই কেনেদৰে কিনো খেতি বাতি লগাইছে। কাৰণ কিয়নো আমাৰ সচেতন যুৱ মঞ্চ অসমৰ প্ৰত্যেকজন সদস্য কৰ্মকৰ্তা বিভিন্ন কামত ব্যস্ত হৈ থাকে। আৰু আমাৰ সচেতন যুৱ মঞ্চৰ লক্ষ্য উদ্দেশ্যবোৰ ঠিক তেনেধৰণে। গতিকে পুৱাই উঠিলোঁ মই এতিয়া। পুৱাই উঠি তেখেতৰ যিবিলাক খেতি বাতি বিভিন্ন কাম কৰি গৈছে তেখেতে বাৰীত। গতিকে মই চাবৰ কাৰণে আৰম্ভ কৰিছোঁ। আৰু ব'লক আপোনালোককো দেখুৱাই যাওঁ। ঠিক আছে, ব'লক আপোনালোকক দেখুৱাই যাওঁ। এতিয়া প্ৰথমতে এটা গুৰুত্বপূৰ্ণ কাৰণ আমাৰ সচেতন যুৱ মঞ্চ অসমে খুব আমি কিছু ক্ষেত্ৰত খুব প্ৰকৃতিপ্ৰেমী। গতিকে এই সংগঠনটো প্ৰকৃতি প্ৰেমৰ লগত জড়িত হৈ আছে। গতিকে তেখেতে কিছুমান ব্যতিক্ৰমী গছ ৰোপণ কৰিছে। আপোনালোকক দেখুৱাই গৈছোঁ। এই গছজোপা আপোনালোকে চিনি পাইছেনে? এই গছজোপা আপোনালোকে মন কৰক। এই গছজোপা দেই, যিসকলে চিনি পাইছে দেখুৱাই দিয়াৰ লগে লগে আপোনালোকক দেখুৱাইছোঁ ওচৰৰ পৰা। চাওক, এইজোপা তলৰ পৰা দেখুৱাইছোঁ, দেখিছেনে? এইজোপা দেখিছেনে ৰঙাকৈ কি? এইজোপা হৈছে বগা চন্দন বুলি কয় দেই, বগা চন্দন। আপোনালোকক দেখুৱাই গৈছোঁ। এইজোপা হৈছে বগা চন্দন। আৰু এই বগা চন্দনৰ তলত এই বিশল্যকৰণী কিয় ৰোৱা হৈছে গম পাইছেনে? যেতিয়া চন্দন গছ ৰোৱা যায়, চন্দন গছে কিবা এটা গা কৰি উঠিবৰ কাৰণে এই চন্দন গছৰ লগতে অন্য গছ ৰোৱা যায়। বিশেষকৈ বিশল্যকৰণী আমি ৰোৱা দেখোঁ। যেতিয়া চন্দন পুলি আপোনালোকে ৰুব, চন্দন গছৰ পুলিৰ লগত বিশেষকৈ আমি বেছিকৈ এনেদৰে বিশল্যকৰণী ৰোৱাই দেখোঁ। আৰু এই চন্দন গছৰ লগত তেওঁ গা কৰি উঠিবৰ কাৰণে এনেকুৱা বিশল্যকৰণী পুলি বা বিশল্যকৰণী ৰোৱা হয়। আমি প্ৰায়বিলাক জেগাতে মই এনেদৰে দেখোঁ। গতিকে বগা চন্দন ৰুই থৈছে। প্ৰথমতে আপোনালোকক বগা চন্দনে দেখুৱাইছোঁ। এয়া আৰু এইফালেও ৰুই থৈছে। ইয়াত বগা চন্দন এয়া চাওক, ডাঙৰ হৈছে, যথেষ্ট ডাঙৰ হৈছে। বগা চন্দনৰ গছ যথেষ্ট ডাঙৰ হৈছে। আৰু বগা চন্দনৰ তলত এয়া বগা চন্দনৰ গুৰিত ইয়াৰ বিশল্যকৰণী। ব'লক দেখুৱাই গৈ আছোঁ। আৰু এইফালেও বগা চন্দনৰ গুৰিত বিশল্যকৰণী আপোনালোকে লক্ষ্য কৰক। এইফালেও বগা চন্দনৰ গছৰ গুৰিত বিশল্যকৰণী। এয়া বগা চন্দন, পূৰা বগা চন্দনে লগাই দিছে একদম এফালৰ পৰা। যথেষ্ট বগা, বিভিন্ন গছ গছনি আছে। বিভিন্ন গছৰ উপৰিও বগা চন্দন। এয়া চাওক, এইফালে বগা চন্দন, ইয়াৰ বগা চন্দন। আৰু এই কলটো আপোনালোকে মন কৰিছেনে? এইটো কি কল বাৰু, দেখিছেনে? এইটো খুব সুন্দৰ কল, খাবলৈ খুব ভাল। কিছুলোকে এই কলটোক বটমনি বুলি কয় আৰু কেতেকী সুন্দা বুলি কয়। খুব ধুনীয়া খাবলৈ কলটো। আৰু এয়া চাওক, এয়া চাহ বাগান আছে। চাহ বাগানৰ কাষে কাষে সুন্দৰকৈ ভোট জলকীয়া লগাই থৈছে। ভোট জলকীয়া চাওক, এয়া ভোট জলকীয়া লগাই থৈছে। আৰু এইবিলাক জলকীয়া, বেঙেনা, বিশেষকৈ যিবিলাক নেকি বিশেষকৈ শাক পাচলি জাতীয় যিবিলাক বস্তু বৰ কিনিবলগীয়া বিশেষ প্ৰয়োজন নাই, সেইখিনি চব প্ৰায়বিলাকে ঘৰতে কৰি লোৱা হৈছে। তাৰপিছতে আপোনালোকক দেখুৱাইছোঁ, ইয়াত দেখিছেনে? এই কেৰেলাটো মন কৰিছেনে? এই কেৰেলাটো হ'ল জেং কেৰেলা। এইটো মাটিত নালাগে দেই, এইটো জেং কেৰেলা। গতিকে জেং কেৰেলা সুন্দৰকৈ জেং দি দি ধুনীয়াকৈ কৰি থৈছে। দেখুৱাই গৈছোঁ। পুৱাই উঠিলোঁ। এতিয়া মই পুৱাই উঠি কি কৰিম বুলি ভাবি, যিহেতু মোৰ দেৰিলৈকে হোৱাৰ নিয়ম নাই, গতিকে এইখিনিকে কৰি আছোঁ। মই নিজেও চাই আছোঁ। গতিকে আপোনালোককো দেখুৱাওঁ বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এয়া চাওক, কাকিয়াল কেৰেলা, জেং কেৰেলা। এইটো জেং কেৰেলা কেনেদৰে লগাই থৈছে ধুনীয়াকৈ। পূৰা লাগি আছে জেং কেৰেলা, যথেষ্ট লাগি আছে, একদম লাগি আছে। আৰু জেং কেৰেলা কাষতে
জেংকেলা কাষতে এয়া আকৌ বগা চন্দনৰ গছ, এইজোপা চাওক বগা চন্দন। গতিকে দেখুৱাই গৈ আছোঁ ব'লক। আৰু যথেষ্ট মানে চাবলগীয়া আছে। এইবিলাক জেংকেলা যেনি তেনি ওলমি আছে, চাওক এয়া জেংকেলা যেনি তেনি ওলমি আছে। এয়া চাওক, এইজোপা নিশ্চয় মন কৰিছে, এইজোপা দেখিছেনে? এইজোপা আমলখিৰ গছ, পুৰা আমলখি গছ। ব'লক এতিয়া সোমাওঁ ব'লক, চাহ বাগানত সোমাওঁ ব'লক। চাহ বাগান আছে বাৰীত, চাহ বাগানত সোমাওঁ ব'লক। চাহ বাগান দেখুৱাই আছোঁ আপোনালোকক। বাৰীৰ মানে চাহ বাগানলৈ সোমোৱা আৰম্ভ কৰি দিছোঁ। এতিয়া চাহ বাগানৰ কাষে কাষে এয়া চাওক কোমোৰা। এয়া মন কৰক, চাহ বাগানৰ কাষে কাষে একদম মানে কোমোৰা চাং দি থৈছে দেই। কোমোৰা চাং মানে প্ৰায়বিলাক বস্তু মানে কিনি খাবলৈ দৰকাৰ নাই, প্ৰায়বিলাক বস্তু নিজেই কৰি লৈছে। চাওক চাহ বাগান, এয়া চাহ বাগান দেখিছেনে? চাহ গছ, চাহ বাগানৰ কাষে কাষে এয়া কোমোৰা লগাই দিছে। কোমোৰা কেনেকৈ ওলমি আছে দেখিছেনে? এইবিলাক এয়া কোমোৰা ওলমি আছে এনেদৰে। আৰু ব'লক চাহ বাগানৰ ভিতৰলৈ আমি সোমাই যাওঁ এতিয়া ব'লক। সেইটো আমাৰ চাহ বাগানৰ ভিতৰৰ ফালে সোমাই আহিছোঁ, দেখুৱাই গৈছোঁ আপোনালোকক। চাওক এনেকুৱা পৰিৱেশ কিছুমান চাব লাগে, চাই অনুপ্ৰেৰণা ল'ব লাগে, উৎসাহ ল'ব লাগে আৰু নিজেও কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু আমাৰ সচেতন যুৱ উন্নয়নক প্ৰত্যেকজন কৰ্মকৰ্তাই এনেই নাথাকে। মই পুনৰ কৈছোঁ, আমাৰ সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ যিসকল কৰ্মকৰ্তাসকলে এনেই নাথাকে। যিকোনো এটা কাম মানে অলপ ব্যতিক্ৰমী, যিকোনো এটা মানে ব্যতিক্ৰমী কাম মানে কৰি থাকে আৰু প্ৰত্যেকজনে ব্যস্ত থাকে। আৰু আমাৰ যেতিয়া সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ অন্যান্য কাৰ্যসূচীবিলাক লওঁ, কাৰ্যসূচী আপোনালোকৰ মানে যিকোনো কাৰ্যসূচী লওঁ, সচেতন যুৱ উন্নয়ন মঞ্চৰ উদ্যোগত কিবা সভা সমিতি আয়োজন কৰোঁ, আৰু প্ৰত্যেকে যাতে নিজৰ হাতেৰে উপাৰ্জন কৰা কিবা এটা অৰিহণা যাতে সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ সভা সমিতিসমূহলৈ যাতে আগবঢ়াব পাৰে, তেনেকুৱা এটা প্ৰত্যেকে আগবঢ়াব পৰাকৈ মানে কিছুমান কাম কৰি আছে বৰ্তমান। আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে যেতিয়া মানে সভা সমিতিবিলাক আয়োজন কৰোঁ, কিন্তু আমি এই কিবা আনৰ দান বৰঙণিৰ ওপৰত মানে নিৰ্ভৰ নকৰোঁ। এয়া আমাৰ একেবাৰে চিধা চিধি পোনপটীয়া কথা। পুনৰ কৈছোঁ, আমাৰ সচেতন যুৱ উন্নয়ন মঞ্চ অসমে যেতিয়া সভা সমিতি আয়োজন কৰোঁ, সভা সমিতি অনুষ্ঠিত কৰোঁ, বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ সভা সমিতি হ'লেও আমি বৰকৈ দান বৰঙণিবিলাকত মানে শুভাকাংক্ষীসকলৰ পৰা লওঁ, কিন্তু তেনেধৰণে দান বৰঙণিৰ কাৰণে আমি আশা নকৰোঁ। আমি নিজে প্ৰত্যেক সদস্যসকলৰ পৰা আমি দান বৰঙণি সংগ্ৰহ কৰা, সদস্যসকলে মুক্ত হস্তে মানে দান কৰে। ঠিকে আছে, ব'লক দেখুৱাই গৈ আছোঁ আপোনালোকক। এনেকুৱাবিলাক অনুপ্ৰেৰণা, এনেকুৱাবিলাক মানে চাব লাগে। এনেকুৱা খেতি পথাৰ, এনেকুৱা মানে ব্যতিক্ৰমী খেতি পথাৰবিলাক চাব লাগে, অনুপ্ৰেৰণা ল'ব লাগে আৰু নিজেও কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। ব'লক গৈ আছোঁ। চাহ বাগানৰ মাজে মাজে ফল মূলৰ আছে, বিভিন্ন ফল মূলৰ গছ আছে। আপোনালোকক দেখুৱাইছোঁ নহয়, বগা চন্দন, ঠায়ে ঠায়ে বগা চন্দন আৰু বিভিন্ন গছ গছনি। ব'লক দেখুৱাই আছোঁ। এয়া ঠিকে আছে। এনেকুৱাবিলাক প্ৰেৰণাদায়ক যিবিলাক নেকি ভিডিঅ', এনেকুৱা প্ৰেৰণাদায়ক ভিডিঅ'বিলাক আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাব আৰু এনেদৰে অনুপ্ৰেৰণা লৈ আপোনালোকেও আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিব। ধন্যবাদ। জয় আই অসম।